হে বন্ধুসকল, মই দিব্য আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দিব্যছ ব্লগছ। আজি আপোনালোকে গম পাইছে মই এই ৰাতিখন ভিডিঅ'ৰ কাৰণে আহিছোঁ। কি আপোনালোকে জানে এই শাওনৰ লাষ্ট সোমবাৰ, সেইকাৰণে আমাৰ গাঁৱত ডেকাসকলে মানে মহাদেৱ ভক্তসকলে আজি ঘৰত ডেক চেক বজে একদম আৰু কিবা কৰিব লাগিব। আপোনালোকে এতিয়া দেখি আছে, ৰ'ব মাতটোতো গমেই পাইছে। ৰ'বচোন আমাৰ ৰাস্তাৰ লাইটটো দি লওঁ। লাইট জ্বলি গ'ল ইনকে বেয়া দি লৈছি তাতে আৰু ৰাতি হ'ব না। আৰু আপোনালোকৰ ৰাতি দেখি আছোঁ বলকচোন। মহাদেৱ ভক্তৰ আজি পাৱাৰে মহাদেৱ ভক্তৰ পাৱাৰ এখন দেখাই দি আছোঁ আজি। গাইছ, এইটো আমাৰ মহাদেৱ মন্দিৰ। এতিয়া আমাৰ মন্দিৰৰ খালৰ পৰা এই ৰাতি দৰ্শন তথাপিতো লাইটকেইটা জ্বলি আছে ৱালত। ৰাতি বোলো আহি যাম, ৰাতি আপোনালোকক দেখাই দি আছোঁ নহয়। আপোনালোক কি এটা ধুমধুমে বাজিছে, আপোনালোকে বেকগ্ৰাউণ্ড চাউণ্ডটো গমেই পাইছে কি এটা গান বাজি আছে। মানে গাইছ, বেকগ্ৰাউণ্ডৰ চাউণ্ড মই আকৌ শুনাই নাই, নিজে কি বকি আছোঁ। তথাপিতো আপোনালোকক দেখাই দি আছোঁ দেখি বাৰু ৰাতি। এইটো আমাৰ গোপাল থান মন্দিৰটো আপোনালোকে চাই লওক। এইটো গোপাল থান মন্দিৰ। গাইছ, 4টাকে JBL বক্স লৈছে, এটা নহয় দুটা নহয়, 4টাকে JBL বক্স। বাপৰে বাছ, হিলে পেলছে একদম ষ্টেজ। আর মহাদেৱ বাবাই কি কৰে গম নাপাওঁ। আৰু ওপৰৰ পৰা আহিছে আৰু একদম ওপৰৰ পৰা একদম গাজি আহিছে, আকাশখন পুৰা কলাকে আহিছে, চিকিমিকি মাৰি আছে। মহাদেৱ বাবাৰ পূজা বুলি মহাদেৱ বাবাই যেন লক্ষ্য কৰিব আৰু তাকে আশা কৰিলোঁ মহাদেৱ বাবাৰ ওপৰত। আমাৰ JBL বক্স 4টা, ইয়াতে দুটা, এই দুটা 4টা, আৰু এই JBL বক্সৰ মেচিন এইবিলাক মেচিন লগোৱা আছে। গাইছ, ফাইনেলি মানে দি দিলোঁ। এতিয়া বাজিল ৰাতি 10টা, ঘড়ী নাই দিয়কচোন। 10টা বাজিল আৰু আমি আহিম 12টা পিছত আমাৰ পানী তুলিব যাব। আমি 12টা পিছত আহি যাম। অংকুৰ আৰু মই আহিছোঁ ধূপ জ্বলাব। মই ৰাতিকৈ জ্বলাম অলপ। এতিয়া পঢ়া চলি না, অলপ পঢ়িব। এতিয়া ধূপ চুপ জ্বলে হওক, ভগৱানক আশীৰ্বাদ কৰে। মেট্ৰিক দিব এইবাৰ, মেট্ৰিকটো ৰিজাল্ট যেন ভাল হয়, আশীৰ্বাদ কৰিব আপোনালোকেও। ইয়াতে খিচাৰি ৰান্ধিব, আলু চালু কুটি থৈ দিছে। এইটো ৰান্ধনি ঘৰ আমাৰ। আমি পানী তুলি আহি কিনে ইয়াতে আমি খিচাৰি খাই কিনে ৰাতি ঘৰে যাম। ইয়াতে আমাৰ মানে মাটি দি শিৱলিংগ এটা তৈয়াৰ কৰি লৈছে। ইয়াতে আমি এতিয়া পূজা কৰি শিৱলিংগটো। ৰাতি এতিয়া কেইটা বাজিলা? কমাল কেইটা বাজিলা? এইটো কেইটা বাজিল? 11টা 19 বৰ্তমান। ভলে বম। গাইছ, আজি এতিয়া মোৰ লগত কমল কেনে লাগছি? এই বিৰাট না। আজি আৰু লাষ্ট সোমবাৰ দা আৰু বছৰৰ পৰা বছৰলৈকে আৰু গেল শাওনৰ মাহ। লাষ্ট সোমবাৰ গেল আৰু তাকে পানীখিনি লৈ আজি মাৰে বছৰতে কি প্ৰাৰ্থনা কৰিব কচোন দে। প্ৰাৰ্থনাটো কি হ'ব এনে আৰু কি আশা কৰি দিছে? আকৌ কি আশা কৰি দিছা? আছে আৰু চব ফালক নকয় মনতে ৰাখছি দাদা। এতিয়া আমি কি পালোঁ? দেখাই নাই ৰাতিৰ কাৰণে দেখা নাই। গাইছ, মই কওঁ কি পালোঁ বন্ধুসকল। মানে এতিয়া আমি এই কঠীয়াকুছিৰ পৰা হাইভাঙা যোৱা ৰাস্তাটোত আছোঁ বৰ্তমান। বুলি আছোঁ ৰাস্তাটোত, গাড়ী চাড়ী উলিয়াই দিব দিয়ক আমাক দকে। এতিয়া বৰ্তমান পাগলা দিয়া পালোঁ। পাগলা দিয়াৰ পৰা এতিয়া পানীখিনি তুলি নিবলৈ যাই আছোঁ আমাৰ গোপাল থান মন্দিৰৰ বুলি। মনে বিচৰা ধৰণে মহাদেৱে আশাটো পূৰণ কৰিলে হয় আৰু।
এতিয়া নদীৰ পৰা আমি বালা আনি কিনে এনেকৈ মহাদেৱৰ এতিয়া আমাৰ লিংগটো এতিয়া শিৱলিংগটো মানে তৈয়াৰ কৰি ল'ম এতিয়া এনেকৈ শিৱলিংগটো তৈয়াৰ কৰিব কাৰণে এনেকৈ কৰি আছোঁ। ছাতি ধূপ জ্বলাই শিৱলিংগটো কি ধুনীয়া কৰি পেলালে আপোনালোকে দেখিছে। এনেকৈ পাগলা দিয়া নদীত আমি নামি গ'লোঁ। ৰাতি এতিয়া পাগলা দিয়া নদীত পানী ধুনীয়াকৈ ল'ম, মহাদেৱৰ শ্ৰীচৰণত ঢালি দিম আমি। এতিয়া আমি পাগলা দিয়াৰ পৰা পানী চানী লৈ কিনে আহিবলোঁ। মোৰ মাথাৰ ওপৰত এই পানী আছে, আমাৰ গোপালথান মন্দিৰটো পালোঁ আৰু। গোটাকেইটা ঢালে এতিয়া আমি সকলোৱে খিচাৰীৰ কাৰণে বহি আছোঁ, অপেক্ষা কৰিছোঁ খিচাৰী। ফাইনেলি আমাৰ অপেক্ষাৰ অন্ত পৰিল, কি আমাক খিচাৰী আহি গ'ল। খিচাৰী দিলাক, এতিয়া আমি খিচাৰী কিনি খাই লওঁ। খিচাৰী কিনি খাই কিনে এতিয়া আমি সকলোৱে ঘৰে ঘৰে গুচি যাম। হ'ব খিচাৰী কিমান দিয়া হৈছে দা বাৰু খিচাৰী দে খা কমল খা, কেনে লাগছে খা। মুখ চা ইয়াৰ দে খা। এনেকৈয়ে আজি পবিত্ৰ শাওণ মাহৰ সোমবাৰটো গেল আৰু বছৰৰ পৰা বছৰক লাগি